Hi everyone, Raghavar teaser release হৈ গল চালেন নাই যদি নাই চোৱা চাব আলটিমেট আৰু এটা মাইন্ড ব্লোইং টিজাৰ হয় মানে এনেকুৱা হ'ব তেৰা বাপ আয়া এটা গুজবাম ফিল হ'ব আপোনালোকৰ আৰু Jatin Bora সিনেমা যেটা নিশ্চয় ভাল হ'ব আমি খুব আশাৰে বাট চাই আছো 27 অক্টোবৰলৈ আহক আজি ফটাফট এটা ৰিভিউ কৰো ৰাঘৱৰ টিজাৰটো লৈ পেলাই আৰু আপোনালোকে চাই আছে মোৰ চেনেল আসাম সেতু এখন সেতু মোৰ পৰা আপোনালৈ হৃদয়ৰ পৰা হৃদয় কি সাউন্ড ডিজাইনিং সিনেমাটোগ্ৰাফি মিউজিক ওয়াও এটা আমি আকৌ 27 অক্টোবৰলৈ বাট চাব লাগিব মানে 27 অক্টোবৰত সিনেমাখন চিত্ৰগৃহলৈ আহি আছে 4 বছৰৰ মূৰত এইখন Jatin Bora সিনেমা ৰত্নাকৰৰ সেই কাহিনী এই অভিনয় ইটোৰ আমাৰ মনত সজীৱ হৈ আছে ৰত্নাকৰৰ নিৰ্মাতাই ৰাঘৱৰ নিৰ্মাতা তাৰ মানে ৰত্নাকৰৰ গোটেই টিমটোৱে আছে ৰাঘৱ সিনেমাখনত আচ্ছা ফটাফট কৈ দিওঁ কেইটামান কথা ৰাঘৱক লৈ মূল চৰিত্ৰত অভিনয় কৰিছে Jatin Borai বিপৰীতে আছে নিশিতা গোস্বামী অভিনেত্ৰী লগত আছে বিভূতিভূষণ হাজৰিকা চিন্ময় কটকী সুমি বৰা মিঠালী বৈশ্য আৰু ডাঙৰ কথাটো হৈছে মৃদুলা বৰুৱা ইজ বেক মৃদুলা বৰুৱা বাইদেউ আমাৰ মাজলৈ বহু দিনৰ মূৰত ঘূৰি আহিছে আৰু Jatin Bora সিনেমাত যদি হিৰোইন ডেকা নাথাকে বৰ উকা লাগে ইয়াত হিৰোইন ডেকাও আছে 2 কোটি টকাৰ বাজেটৰ এইখন সিনেমা শুটিং কৰা হৈছে গুৱাহাটী জোৰহাট মেঘালয় চেৰাপুঞ্জি ৰামুজি ফিল্ম সিটি হায়দৰাবাদ কাশ্মীৰ আৰু লাডাখত গতিকে সিনেমাখন চাই দৰ্শকে আমনি পৰা কথা আহি নপৰে আৰু লগত থাকিব Jatin Boraৰ প্ৰাণবন্ত অভিনয় Jatin Bora যি প্ৰাণবন্ত অভিনয় হেতু বেলেগৰ মাজত আৰু নাই ভাল অভিনেতা আছে কিন্তু Jatin Boraৰ দৰে প্ৰাণ ঢালি অভিনয় কৰিব পৰা যি যোগ্যতা নিৰখ চিনেতা ৰখাল কৰি তুলিব পৰা তেওঁ যি ক্ষমতা হেতু অসমীয়া সিনেমা জগতত বেলেগৰ নাই আৰু হেতু তেওঁ মহাশত্ৰু স্বীকাৰ কৰিব লাগিব জুবিন গাৰ্গৰ সংগীত পৰিচালনা Jatin Bora সিনেমা আৰু জুবিন গাৰ্গ সংগীত পৰিচালক হিচাপে নাথাকিব এটো হ'বই নোৱাৰে কাৰণ এই যুগলবন্দীয়ে অসমীয়া সিনেমা জগতত যিমান হিট গান উপহাৰ দিছে সিমান হিট গান আজিলৈকে কোনো আমাক উপহাৰ দিব পৰা নাই গীত বেছি ৰখা নাই মাত্ৰ 4টা গীত ৰাখিছে গীতসমূহ লিখিছে জুবিন গাৰ্গ দিগন্ত ভাৰতী আৰু ৰাহুল গৌতম শৰ্মাই ইতিমধ্যে জুবিন গাৰ্গৰ কণ্ঠত মাও মা গীতটো যথেষ্ট জনপ্ৰিয় হৈছে কোৰিওগ্ৰাফাৰ হিচাপে আছে দীপক দে আৰু পংকজ ইংতি Jatin Bora এটা সাক্ষাৎকাৰত কৈছে যে তেওঁ মূলধনৰ প্ৰায় সকলোখিনি অংশই লগাই দিছে এই সিনেমাখনত আৰু এই সিনেমাখনত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে ফ্যান্টম কেমেৰা যিটো কেমেৰাৰ বাবদ দৈনিক 60,000 টকা দিবলগীয়া হয় সাউন্ড ডিজাইনাৰ দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতম একচন ডাইৰেক্টৰ হৈছে ৰাজেশ কান্নান সাউথ ইণ্ডিয়াৰ প্ৰায় 16 জনীয়ে এটা একচন টিমে ৰাঘৱত কাম কৰিছে গতিকে ৰাঘৱৰ একচন দৃশ্যসমূহ কিমান উন্নত মানদণ্ডৰ হ'ব এবাৰ ভাবক জুবিন জুবলি হান্তাউজিৰ আৰু মহালক্ষ্মী আয়াৰে কণ্ঠদান কৰিছে গীতসমূহত গতিকে গীতসমূহৰ মানদণ্ড যথেষ্ট উন্নত হ'ব আৰু Jatin Bora জানিবলৈ দিয়া মতে মুনিন বৰুৱাৰ যে আগৰ সেই সিনেমা যে আছিল নায়ক বিধাতা কন্যাদান সেই তাৰ যিজন Jatin Bora তেওঁ যিটো অভিনয় সেই অভিনয়ৰ এটা মিক্স আপ এটা সংমিশ্ৰণ আমি দেখিবলৈ পাম এই ৰাঘৱত চিত্ৰনাট্যৰ সংলাপ যদিও অভিজিৎ ভট্টাচাৰ্যৰ কাহিনী সাৰাংশ Jatin Boraৰ ৰত্নাকৰ আৰু ৰাঘৱ এই দুইটা নাম ৰামায়ণৰ লগত জড়িত কেনেকৈ বাৰু ৰত্নাকৰৰ আনটা নাম হৈছে বাল্মীকি আৰু বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল আৰু ৰামায়ণৰ ৰামচন্দ্ৰৰ আন এটা নাম হৈছে ৰাঘৱ ৰামচন্দ্ৰই যেনেকৈ পিতৃসত্য পালি সকলো ত্যাগ কৰি 14 বছৰ বনবাস খাটিছিল শ্ৰম দুৰ্ভাগ্যৰ সন্মুখীন হৈছিল সংঘাতৰ সন্মুখীন হৈছিল ঠিক তেনেকৈ ৰাঘৱ চৰিত্ৰটিৰ জৰিয়তে ইয়াতে দেখুওৱা হ'ব চৰম ত্যাগ সংঘাত দুৰ্ভাগ্য এনেকুৱা বিভিন্ন কাহিনী আচ্ছা কিছু লোকে মন্তব্য কৰিছে যে এই ৰাঘৱখন সাউথ ইণ্ডিয়ান সিনেমা আলু অৰ্জুনৰ চৰাই নাদুৰ নকল নেকি আসলতে তেনেকুৱা নহয় কাৰণ বিশ্বকৰ্মাৰ ফটো এখন বা বিশ্বকৰ্মাৰ ফটো থকা সেই ভিডিঅ'টি থকা কাৰণে এনেকুৱা নহয় যে সিনেমাখন চৰাই নাদুৰ নকল হ'ব ঠিক যেনেকৈ ৰত্নাকৰ সিনেমাখন ৰিলিজ হোৱাৰ আগতে বহুতে কৈছিল যে সিনেমাখন থেৰিৰ নকল নেকি বুলি কিন্তু আসলতে নহয় যদিও থেৰিৰ লগত অলপমান কাহিনী মিলে প্ৰথম চোৱা কিন্তু পিছলৈ ৰত্নাকৰৰ কাহিনী সম্পূৰ্ণ বেলেগ হৈ যায় গতিকে আমি এটো ভাবিব নালাগে যে ৰাঘৱখন চৰাই নাদুৰ নকল বুলি মূলতঃ এজন টেক্সি ড্ৰাইভাৰৰ জীৱনৰ সংঘাতৰ কাহিনী হৈছে ৰাঘৱ প্ৰেম ভাল পোৱা বিচ্ছেদ সংঘাত ঘৃণা একচন থ্ৰিলাৰ ৰোমাঞ্চে পৰিপূৰ্ণ এখন ধুনীয়া সিনেমা আমাক Jatin Bora দিব বুলি আমি আশাবাদী কিন্তু শেষত কোনো Jatin Boraৰ সিনেমা চাই অসমীয়া দৰ্শক কেতিয়াও নিৰাশ হোৱা নাই তেওঁৰ অভিনয় চাই কেতিয়াও কোনেও আমনি পোৱা নাই
তেওঁ যিমান চিনেমা ৰাইজক ভাল চিনেমা উপহাৰ দিছে, ভাল অভিনয় কৰি দেখুৱাইছে, তেনেকুৱা কোনো আমাক আজিলৈকে কৰি দেখুওৱা নাই। গতিকে ৰাঘৱ এখন খুব ভাল চিনেমা হ'ব, এখন ফুললি একশ্যন পেক্ড এণ্টাৰটেইনমেণ্ট মুভি হ'ব। আমি 27 অক্টোবৰলৈ বাট চাব লাগিব। আৰু যিসকলে ভাবি আছে যে যতীন বৰা চিনেমাখন নাচাওঁ, তেনেকুৱা ভুল নকৰিব। এজন ভাল অভিনেতা, এখন ভাল চিনেমা নোচোৱাকৈ নাথাকিব। ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক লগ পাই থাকোঁ। ধন্যবাদ। লগ পোৱাৰ আশাৰে জয় অসম।